হেল্ল' গাইজ নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু গাইজ কাতি বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। গাইজ আজি মানে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে এটা কাহিনী হ'ল, মই সেইটো কাৰণে আৰম্ভ কৰিলোঁ। মানে বিয়া এখন আছিলে গাইজ যোৰহাটত, আৰু মই দাদা এজনৰ লগত গৈছিলোঁ। যোৱা টাইমত মানে দিনে পোহৰে ধুনীয়াকৈ গ'লোঁ। তাৰ বিয়া বাৰু খাই অলপ মানে এন্ধাৰ হ'ল, ঘূৰি অহা টাইমত মানে অলপ কাণ্ড এটা হ'ল। আৰু গাইজ মানে আপোনালোকেতো গম পায় ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈকে ৰাস্তা সাংঘাতিক বেয়া। মাজতে টালি টোপোলা মাৰিছিলে, তেতিয়া মই গৈছিলোঁ। তেতিয়া বাৰু টালি টোপোলা মৰাৰ পিছত যোৱা টাইমত মানে ৰাস্তা ঠিকেই ধুনীয়া পাইছিলোঁ। তাৰপিছত এতিয়া মানে মাজতে বৰষুণ কেইজাক দি মেলি আহাৰ মাহত বৰষুণ দিয়াৰ পিছত মানে ৰাস্তা এনেকুৱা সাংঘাতিক হ'ল, মানে এতিয়া ৰিক্স ল'ব নোৱাৰি মানে। তাৰপিছত ঘূৰি অহা টাইমত কি হ'ল গাইজ, শিৱসাগৰ পাৰ হৈ আহি ৰাজমাই নামৰ জেগা এটুকুৰা আছে, তাত গাড়ী এখন অভাৰটেক কৰিব লৈছোঁ। ইফালৰ পৰা গাড়ী এখন আহিলে, মাজতে মানে ডাঙৰ আপোনাৰ 1.5 ফুটীয়া মানৰ গাঁত এটা পালোঁ। মানে গাঁতেই নে পুখুৰী নাজানো আৰু, গাঁতটোত সুমিয়াই পালোঁ। তাৰপিছত গাইজ মানে চকাটো বেকাৰ হৈ গ'ল। মই তেতিয়া মানে মন কৰা নাই, গাড়ীখন চলাই গুচি আহিলোঁ। চলি আহি আছে, মৰাণত চাহ খাবলৈ সোমালোঁ। তেতিয়া চাইছোঁ চকাটো মানে বেকাৰ হ'ল। উপায় নাই, তাকে মানে যদি কোনোবা যদি আমাৰ এইফালৰ পৰা মানে আপোনাৰ তিনিচুকীয়া ফালৰ পৰা, ডুমডুমাৰ ফালৰ পৰা বা শদিয়াৰ ফালৰ পৰা, দুলীয়াজান ফালৰ পৰা যদি কোনোবা এইফালে গুৱাহাটীৰ ফালে অভিমুখে যায়, তেনেহ'লে মানে কৈছোঁ আৰু প্লিজ বুলিয়ে কৈছোঁ, গাড়ীখন মানে অলপ ধুনীয়াকৈ চাই চিতি মেলি যোৰহাটলৈকে চাই চিতি চলাব দেই। গাঁত, কাৰণ মানে গাঁত ইমান ডাঙৰ ডাঙৰ গাঁত আছে, মানে ৰিক্স ল'ব নোৱাৰি মানে এনেকুৱা গাঁতবোৰ। ক'ত গাঁত ওলায়, ক'ত মানে আপোনাৰ ডাইভাৰচন ওলায় ঠিক নাই মানে। আজি মানে মোৰ লগতে তেনেকুৱা হ'ল, কাৰণ মই সেইফালে মানে প্ৰায় গৈ থকা হয়, তথাপিও মানে মোৰ লগত তেনেকুৱা হ'ল। আৰু নতুন মানুহ মানে সেইফালে যদি যায়, ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটীৰ অভিমুখে যায়, তেনেহ'লে যোৰহাটলৈকে মানে সাংঘাতিক ৰাস্তা। আৰু যদি গুৱাহাটীৰ ফালৰ পৰা যদি বা নগাঁও ফালৰ পৰা যদি কোনোবা আহে, তেনেহ'লে মই তেওঁলোককো কৈছোঁ, মানে যোৰহাট যেতিয়া বাইপাছ মানে আৰম্ভ কৰিব, তাৰ পৰা মানে আপুনি লাহে লাহে আৰু 40-50 মানত একদম মানে জুমি জুমি চাই চাই আহি মেলি চলাব লাগিব। লাহে ধীৰে আহিব। আৰু গাইজ মানে তাকে, আৰু মই কালি মানে আপোনাৰ যোৰহাটৰ পৰা যেতিয়া মানে ৰাওনা হৈছিলোঁ ডিব্ৰুগড়ৰ ফালে, যোৰহাটৰ বাইপাছৰ ওচৰতে মই গাড়ী এখনো দেখিলোঁ। মানে আপোনাৰ হণ্ডা আমেজ এখন আছিলে, এক্সিডেণ্ট হ'ল মানে। মানে ক্ৰেং এখনো উঠাইছে আৰু লৈ যাবলৈ, মানে এতিয়া থানালৈ নিয়ে নে বা গেৰেজলৈ নিয়ে মই সেইটো কথা নাজানো। কিন্তু মদ খাইতো মানে গাড়ী চলাই তেনেকৈ এক্সিডেণ্ট, মদ খাই মেলি গাড়ী চলালে এক্সিডেণ্ট হ'ব, সেইটো হয়। কিন্তু মানে প্ৰায় মোৰ মতে মানে প্ৰায় এক্সিডেণ্ট আপোনাৰ মদ খাই মেলি হয়। তাৰ উপৰিঞ্চি আপোনাৰ সেই গাড়ীখন যেতিয়া চলাই থাকিব, ৰাস্তাত যে সেই ডাঙৰ ডাঙৰ গাঁতকেইটা হ'ব, বা ইফালে আপুনি এনেকৈ চিধা কৰি থাকিব, ঘপকৈ মানে সোঁফালে এটা ৰাস্তা আছে, ডাইভেনশ্যন বুলি থাকে, দিনত সেইটো দেখা পোৱা যায়, তাৰপৰা ৰাতি সেইটো দেখা পোৱা নাযায়। এতিয়া নতুন মানুহ এটা গ'লে মানে গম পোৱা নাযায়, গৈ মেলি সেই খুটাতে মাৰি দিব, মানে সেই তেনেকুৱা হয় মানে। সেই তেনেকৈ এক্সিডেণ্ট হয়। সেই আমেজখনো বা তেনেকৈ, আৰু কোনো মানুহেতো জানি বুজি এক্সিডেণ্ট নকৰে নহয় গাড়ীখন গাইজ, সেইটো কথা। মানে মই সেইটো কাৰণে কৈছোঁ, আমাৰ CM ছাৰক মই মানে অনুগ্ৰহ কৰি কৈছোঁ যে ৰাস্তাটো 4 লাইন আমাৰ এতিয়া ইমান সোনকালে নালাগে দিয়ক, 4 লাইন আপুনি লাহে লাহে বনাওক, কিন্তু অলপ ৰাস্তাটো যি গাঁত গোট আছে অলপ টালি টোপোলা মাৰি দিয়ক আৰু। কাৰণ মানে এতিয়া আজি মোৰ লগত হ'ল, কালি আকৌ আন কাৰোবাৰ লগত হ'ব। মানে এক্সিডেণ্ট মানে প্ৰায় হয়, ৰাস্তাটো মই প্ৰায় দেখিছোঁ মানে। আৰু ইয়াৰ আগৰ পৰা যাওঁতে মই 56 ওচৰত এক্সিডেণ্ট এটা দেখিলোঁ। মানে মই সেইটো কাৰণে কৈছোঁ, মানে বহুত ৰিক্স হৈ যায় সেইটো ৰাস্তা, মানে বহুত সাংঘাতিক মানে ডাঙৰ ডাঙৰ দ গাঁত আছে। সেইটো কাৰণে আমাৰ CM ছাৰক মানে মই সেইটো অনুৰোধ কৰিছোঁ যে প্লিজ মানে ৰাস্তাটো 4 লাইনটো বাৰু সময় লাগিব, কিন্তু মানে ৰাস্তাটো যি অলপ মানে বেয়া হৈ আছে, টুক টাক মানে তাপলটো মৰাই দিয়ক আৰু, মানে সেইটো অনুৰোধ কৰিলোঁ। এয়া গাইজ চাওক, মানে গাঁতটোত ইমান জোৰেকৈ গাড়ীখন পৰিলে যে মানে চকাৰ ৰিংটোৱে মানে বেকা হৈ গ'ল। মানে এইটো লাহেকৈ পৰিলেতো বেকা নহয়, কিন্তু বহুত জোৰেকৈ পৰিলে মানে। আৰু গাঁতটোও বৰ দ আছিলে গাইজ।